বাইহাটৰ কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ বিশেষ সন্মান সততে আৰক্ষীৰ বিৰুদ্ধে দেখা নানা ধৰণৰ অভিযোগ যিটো সময়ত অসম আৰক্ষীৰ একাংশই নিজৰ অসৎ কৰ্মৰাজিৰে গোটেই আৰক্ষীৰ বিভাগটোক বদনাম কৰি আহিছে ঠিক তেনে সময়তে কামৰূপ জিলাৰ কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন বৰুৱাই আৰক্ষী বিভাগলৈ সুনাম কঢ়িয়াই আনিছে নিজৰ কৰ্মদক্ষতাৰ বাবে লাভ কৰিবলৈ সক্ষম হৈছে এক সন্মান কলকাতা মহাবংগ সাহিত্য পৰিষদৰ ফালৰ পৰা প্ৰদান কৰা হৈছে ভাৰত গৌৰৱ শীৰ্ষক এটা বঁটা বিশেষ সমাজকৰ্মী অতুল ডেকাই প্ৰদান কৰে এই বঁটা উল্লেখ্য যে আৰক্ষী বিষয়া বীৰেন বৰুৱাই ইয়াৰ পূৰ্বেও নিজৰ কৰ্মৰাজিৰ কাৰণে কেইবাটাও বঁটা তথা সন্মান লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ কমলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰী বীৰেন বৰুৱাদেৱে এইটো কাৰণে পাইছে তেখেতৰ আচাৰ ব্যৱহাৰ কমলপুৰত আহি তেখেতে যিটো এটা মানে অগ্ৰগতি লাভ কৰিছে সমাজৰ মাজত তেখেতে মিলি গৈছে তেখেতৰ ব্যৱহাৰে মানুহক একেবাৰে মানে এনেকুৱা এটা আনন্দত পেলাইছে তেখেতে মানে আচৰিত আৰু খুব মানুহে মানে ভাল পাইছে আৰু সেইকাৰণে ময়ো তেখেতৰ লগত কথা পাতি খুব ভাল পাইছোঁ আজি 6 মাহে এনেকুৱা এটা তেখেতৰ ব্যৱহাৰ পাইছোঁ যে মই মানে ইয়াৰ ভাষা নাই আৰু সেইকাৰণে ছাৰে কামৰ এটা বিৰাট মৰ্যাদা আছে কাম জানে তেখেতে দিন ৰাতি মানে এনেকুৱা এটা ডিউটি কৰে কোনো গমেই নাপায় তেখেতে মানে এনেকুৱা ধৰণৰ তেখেতে পালে এতিয়া আগতে এটা 3-4 মাহত এটা পালে আপোনাৰ সেইটো পালে আপোনাৰ আসাম আইকনিক এৱাৰ্ড নেশ্যনেল এইটো পালে ভাৰত গৌৰৱ কৰ্মৰাজিৰ দক্ষতাতে পাইছে আৰু এটা পালে এইটো হ'ল নেশ্যনেল এক্সেলেণ্ট এইটো এটা ইণ্টাৰনেশ্যনেল খুব ভালে আৰু মতে